নমস্কাৰ, মই কুমাৰেশ কৌশিক সাংস্কৃতিক অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইবাৰ মই আপোনালোকৰ মাজলৈ এটি ব্যতিক্ৰমী গীত লৈ আহিছোঁ। গীতটিৰ নাম হৈছে জান কলিতা। এই গীতটিত এগৰাকী নতুন কণ্ঠশিল্পীয়ে কণ্ঠন কৰিছে। তেওঁৰ নাম হৈছে কৃতিকা তালুকদাৰ। আৰু এই গীতটিৰ কথা মোৰ নিজৰে হয়। আৰু ইয়াত এই গীতটিত মিউজিক কৰিছে বিকেশ বৰগোহাঁইয়ে। আৰু এইবাৰ মই এই গীতটিৰ ভিডিঅ'টিৰ বিষয়ে অলপ ক'বলৈ ওলাইছোঁ। মোৰ এই গীতটিত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসে আৰু লগতে আছে অনামিকা গগৈ তথা ইয়াত মোৰ বন্ধু সলমান আহমেদ আৰু এগৰাকী বান্ধৱী নমিতা তালুকদাৰ তাই ইয়াত অভিনয় কৰিছে। এই গীতটি যেতিয়া মই শ্বুট কৰিছিলোঁ তেতিয়া মোৰ ড্ৰেছযোৰ বাৰে বাৰে সলাব লগা হৈছিলে। আমাৰ কোৰিঅগ্ৰাফাৰ ধন্দাৰ মোৰ ড্ৰেছযোৰ পচন্দ হোৱা নাছিল। তো অৱশেষত পচন্দ হ'ল তেওঁৰ আৰু আমি আউটপুটটো সঁচাকৈ ভাল পালোঁ। আৰু এইখিনি মুজবতে মই এই গীতটিৰ লগত জড়িত আটাইকে অডিঅ' ভিডিঅ' লগত জড়িত আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তথা ৰামধেনু চেনেলক মই মোৰ তৰফৰ পৰা মোৰ এই নতুন গীতটি ইয়াত শুভমুক্তি দিয়াৰ সুযোগ দিয়াৰ বাবে মই ৰামধেনু চেনেলক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহকচোন মই নতুন গীতটি সকলোৱে মিলি উপভোগ কৰোঁ। আশা কৰোঁ সকলোৱে চাই ভাল পাব।